নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু লগতে মোৰো ভালেই। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আহকচোন আজি আমাৰ ৰিংকিৰ পোৱালিকেইটা চাওঁগৈ। আমাৰ ৰিংকি পোৱালি দিলে, ব'লকচোন পোৱালিকেইটা চাওঁগৈ। আৰু এইয়া আমাৰ ৰিংকিৰ বাচ্চা। চাওঁতে পূজা পালেহিয়ে আৰু কাইলৈ পৰহিলৈৰ ভিতৰত পূজা হ'ব। মানে পৰহিলৈৰ পৰা পূজাই আৰু যিহেতু এতিয়া শেৱালি ফুল ফুলে জানেই আপোনালোকে, ইমান ধুনীয়াকৈ ফুলি মানে সৰি আছে। ব'লকচোন এপাক সেই ফুলখিনিও চাওঁগৈ। আৰু মোৰ শেৱালি ফুল বহুত ভাল লাগে আৰু আপোনালোকৰ ভাল লাগে নে নালাগে? আজিৰ ভিডিঅ'টো অলপ ৰেচিপি টাইপ হৈ যাওক। ব'লকচোন আজি হাঁহৰ মাংস বনাম আৰু ডং কচুৰ লগত। ব'লক চাওঁগৈ। আৰু মাংসখিনি যিহেতু অলপ আগতে মই ফ্ৰাই কৰি থৈছিলোঁ, ফ্ৰাই মানে অলপ হাফ ফ্ৰাই কৰি থৈছোঁ। আৰু এইখিনি তেল, আৰু এইটো তেলতেই মই বনাম। হাফ ফ্ৰাই কৰি থৈ দিয়া হৈছে। ইয়াত নিমখ হালধি একো দিয়া নাই, পাছত দিব লাগিব। আৰু এইখিনি ডং কচু আৰু আলু, আৰু ইয়াতে পিঁয়াজ আছে আৰু ৰচুন, তাৰপিছত তেজপাত আৰু কাজিনেমু পাত, আৰু এইপিনে ডালচেনি আৰু এয়া লং। আৰু এইখিনি মোৰ সাজু হৈ আছে। আৰু চাহখিনি খাই ল'লোঁ। ইয়াত পিঁয়াজ দি দিছোঁ, টেঙা পাত দি দিম লগতে, আৰু ডালচেনি চালচেনি লগতে দি দিম। তাৰপিছত এয়া দেখিছে, ইয়াত চব্জিখিনিও দি দিয়া হৈ গ'ল। আৰু এইখিনি অলপ দেৰি লৰাই মানে অলপ শাকখিনি পমিবলৈ দিম। পমি মানে কচুৰ যি পানী ওলায় সেইখিনি শুকাবলৈ দিম। আৰু ডং কচু আৰু গাহৰি মাংস খাই পাইছোঁ, ভাল লাগে। কিন্তু হাঁহৰ মাংস আৰু ডং কচু খাই নাই পোৱা, কেনেকুৱা লাগে সেইটো গম নেপাইছোঁ। আজি ফাৰ্ষ্ট টাইম বনাইছোঁ আৰু ফাৰ্ষ্ট টাইম খাম। আপোনালোকক জনাম কেনেকুৱা লাগিলে খাই। আৰু আপোনালোকে যদিহে খাই পাইছে তেনেহ'লে প্লিজ কমেণ্ট কৰিবচোন আৰু জনাব কেনেকুৱা পাইছিলে খাই। এইবাৰ ৰচুনখিনি খুন্দি লওঁ। আৰু শাকখিনি আধা সিজা হ'লেই ইয়াত মানে কচুৰ ৰসখিনি ওলাই গ'ল, দেখিছে আপোনালোকে। ভাজিখিনি নিচে অকণমান হৈ গ'ল। আৰু ইয়াতে মাংসখিনি দি দিওঁ। তাৰপিছত দি মেলি লৰাই অলপ দেৰি থৈ দিম। তাৰপিছত মছলা অলপমান দিম আৰু তাৰপিছত নমাই মেলি খাব পাৰিম। আৰু এয়া ৰচুন দি দিলোঁ আৰু এইখিনি লৰাই দিছোঁ এবাৰ। তাৰপিছত মছলা অলপমান দি দিম আৰু হৈ যাব। এয়া মোৰ মাংস ৰেডি হৈ গৈছে আৰু মানে খাওঁ ক'লে খাব পৰা হৈ আছে। হ'লেও মই আৰু অলপ দেৰি থৈ দিওঁ ইয়াতে, তাৰপিছত খাব লাগিব লাহেকৈ। ভাতখিনি খাই ল'লোঁ। আৰু কি ক'ম, মানে ডং কচু আৰু হাঁহৰ মাংস পূৰা মজা হৈছিলে, খাবলৈ বহুত ভাল লাগিলে। কিন্তু মই মানে কিবা এটা কাম কৰি আছিলোঁ, সেইটো কাৰণে আপোনালোকক দেখাবলৈ নহ'ল। এতিয়া টাউনলৈ যাওঁ বুলি ওলাইছোঁ। আৰু আমি এতিয়া গৈ আছোঁ। মানে ফুৰিবলৈ গ'লে জানেই আপোনালোকে, মই খুবেই এক্সাইটিং হৈ থাকোঁ, লাগিলে কিবা আনিব যাওঁ কি নাযাওঁ। কিন্তু ক'ৰবালৈ যাবলৈ পালে এনেই ভাল লাগে, মানে অলপ ওলাই যাব পাইছোঁ বুলি। ব'লকচোন গৈ থাকোঁ। আৰু আমি টাউন পালোহি। টাউনত ইমান ভিৰ নাই, গৈ আছোঁ। আৰু এনেকৈ চাবলৈ গ'লে আগতে পূজাৰ যেতিয়া মানে চাপি আহে, তেতিয়া পূৰা মানুহে বজাৰ কৰিবলৈ ওলাই আহে, পূজাৰ ড্ৰেছ পাতি কিবাকিবি হেৰি কৰিবলৈ। কিন্তু লকডাউনে মানুহক এনেকুৱাকৈ জুৰুলা কৰিলে যে বজাৰ কৰাটো দূৰৰে কথা, মানে ভাবিবলৈও ভয়ে লগা হ'ল। আৰু বস্তুৰ দামো যিমানহে বাঢ়িছে, তাই নাই। আৰু আগতে যেতিয়া বিয়া নাই হোৱা হৈছিলোঁ আৰু তেতিয়া ভাবিছিলোঁ পূজা কেতিয়া আহিব, বিহু কেতিয়া আহিব। আৰু যেতিয়াৰ পৰা বিয়া সোমালোঁ তেতিয়া ভাবোঁ যে এই পূজাটো অলপ দেৰিকৈ অহাহেঁতেনো হয়, এই বিহুটো অলপ দেৰিকৈ অহাহেঁতেনে হয় বুলি
সেনেকৈ ভাবিছিলোঁ, কিন্তু এতিয়া নহয়। আৰু টাউনত আহিছোঁ যেতিয়া ইয়াতে আইচক্ৰীম এটা খাই লওঁ। আৰু আজি বতৰটো দেখিছে, ইমান ৰ'দ তাতে আৰু গৰমো উঠিছে, চ' আইচক্ৰীম এটা খাই লওঁ। ৱাও, এই ঘৰটো ইমান ধুনীয়া লাগিছে ষ্টাইলটো। অথনি যাওঁতে ইয়াত খৰি দি আছিলে, এতিয়া দেখিছে খৰিখিনি আধা জ্বলি আছে আৰু সম্পূৰ্ণ শেষ নাই হোৱা। আমি যাওঁতে যিহেতু খৰি দি আছিলে আৰু এতিয়া শেষ হ'বলৈ হ'লগৈ। আৰু বাগানখন চব নাই, ইমান ধুনীয়া লাইনকৈ গছ পুলি দি দিছে চাহ বাগানৰ মাজত, ইমান ধুনীয়া লাগিছে। আমি এতিয়া আৰু ঘূৰি আহিলোঁ এইডোখৰ বামুণবাৰী তিনিআলি পাইছোঁহি। আৰু ইয়াতো মণ্ডপ বনাই আছে, এয়া দেখিছে পূজালে বুলি পূৰা ৰেডি হৈ আছে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদিহে ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো বজাই অল কৰি দিব।